নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি CSC DGP এপছ কেনেকৈ চলায় বা ইয়াৰ পৰা ট্ৰানজেকশ্যন কেনেকৈ কৰিব পাৰোঁ আমি মানি উইথড্ৰল কেনেকৈ কৰিব পাৰিম তাৰ পৰা আকৌ আমাৰ একাউণ্টত সেটেলমেণ্ট কেনে হ'ব সেই সম্পৰ্কে আমি আলোচনা কৰিম প্ৰথমত মোবাইলত আমি প্লে ষ্ট'ৰ এপছত গৈছোঁ DGP ইয়াত চাৰ্চ কৰি ল'ম DGP তেতিয়াহ'লে আমাৰ নিউ ভাৰ্জন আছে বিভিন্ন ধৰণৰ ইয়াত ভাৰ্জনখিনি আহি গৈছে আমি নিউটো সিলেক্ট কৰিম একদম ওপৰত CSC DGP যেটো আছিল APS বেংকিং হেতুত আমি ক্লিক কৰিম হেতু মোৰটোত ইনষ্টল প্ৰথমৰ পৰা হৈ আছে সেই কাৰণে ওপেন শো কৰি আছে কাৰোবাৰ ইনষ্টল না থাকিব পাৰে সেই কাৰণে এটো ওপেন কৰিব লাগিব ওপেন যদি হৈছে ওপেন কৰিব লাগে কিন্তু ওপেন হোৱাত ইয়াত এটা অসুবিধা হৈছে যে আমি তাত আহিছো আহি আমাৰ ওপেন কৰি আছো কিন্তু এনেকে ঘূৰি আছে যে কি হৈছে ৰিকুৱেষ্টেড ডাটা ইন প্ৰগ্ৰেছ এইটো এতিয়ালৈকে আমি ওপেন নহব প্ৰথমত আমি আকৌ যাব লাগিব আমাৰ প্লে ষ্টৰত গৈ আমি তাত কি কৰিব লাগিব RD ডিভাইস ল'ব লাগিব মোৰ হাতত যেটো ফিংগাৰপ্ৰিন্ট ডিভাইস আছে মোৰটো আছে মৰপ সেই কাৰণে আমি মৰপ RD সাৰ্ভিস লম এটো মোৰ তাতো মৰপ RD সাৰ্ভিস আগৰ পৰা ডাউনলোড হৈ আছে সেই কাৰণে ওপেন শো কৰি আছে যদি আপোনালোকে মন্ত্ৰা হয় তেতিয়ালে মন্ত্ৰা মাৰি দিব মন্ত্ৰা RD সাৰ্ভিস মাৰি দিব মন্ত্ৰা RD সাৰ্ভিস তেতিয়ালে আপোনালোকে পাবা যে মন্ত্ৰা RD সাৰ্ভিস হেতু ইনষ্টল কৰিব লাগিব যদি ডিভাইস সাৰ্ভিসৰ আপোনালোকৰ যেটো ফিংগাৰপ্ৰিন্ট ডিভাইস আছে হেতুৰ ওপৰত এটো ডিপেন্ডস কৰে এতিয়া মোৰটো মাৰপ আছে সেই কাৰণে এটো দৰকাৰ নাই মই এটো ডাউনলোড নলও আপোনালোকৰ যদি এটো মন্ত্ৰা আছে তে মন্ত্ৰা লব যদি মন্ত্ৰা স্টাৰ্ট টেগ থাকে তেতিয়ালে স্টাৰ্ট টেগটো লব স্টাৰ্ট টেগ RD সাৰ্ভিস RD সাৰ্ভিস লব আপোনালোকৰ ইয়াত মডেলখিনি আহি গৈছে কোনটো 220 যেটো মডেল হয় তাৰ পৰা আপোনালোকে এটা সিলেক্ট কৰি লব পাৰিব স্টাৰ্ট টেগৰ হেতু ইনষ্টল কৰি দিলে হেতু আপোনালোকৰ কাম কৰিব তেতিয়ালে আমাৰ RD সাৰ্ভিস হৈ গল RD সাৰ্ভিস আমাৰ যেটো মাৰপ আছিল হেতু আমাৰ অলৰেডি প্ৰসেসিং হৈ আছে এইটো ইয়াৰ আগতে আমি কি কৰিম ডিভাইস টু ফ্ৰেছ এতিয়া কি হৈছিল ইউৰ ডিভাইস ইজ ৰেডি ফৰ ওএস ডিভাইসটো ৰেডি হৈ আছে কিন্তু এতিয়ালৈকে আমি কানেক্ট কৰাৰ আগতে আমি সেটিংত গৈ আমাৰ যেটো আদাৰ নেটৱৰ্ক কানেকশন আছে তাত আমি OTG ওপেন কৰিব লাগিব ওপেন হৈছে এতিয়া OTG ওপেন হোৱাৰ লগে লগে আমি ডিভাইসটো কানেক্ট কৰিম প্ৰথমত চাইলক ডিভাইসটো কানেক্ট কৰি আছো ডিভাইস কানেক্ট হৈছে ডিভাইস কানেক্ট হোৱাৰ লগে লগে ইয়াত আহি গল ইউৰ ডিভাইস ৰেডি ফৰ ওএস এতিয়া আমি DGP ত ক্লিক কৰিম এতিয়া আমাৰ CSC ID DGP ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে এটো নতুনকৈ খোলা হৈছে কাৰণে CSC ID মোৰটো মাৰি দিছো আপোনালোকৰ নিজৰ যেটো আছে হেতু মাৰিব তাত গৈ OTP গেট মোবাইলত মাৰিব তেতিয়ালে ইয়াত OTP জেনাৰেট মোবাইল নম্বৰত OTP আহিব এতিয়া মোৰ মেছেজ আহি গল OTP ভেৰিফাই কৰিলো এতিয়া মোৰ CSC IC নাম মোবাইল গুটেখিনি আহি গৈছে এতিয়া বায়োমেট্ৰিক স্ক্যান কৰিবলৈ আহিছিলে ইয়াত আমি ক্লিক কৰাৰ লগে লগে ইয়াত ক্লিক কৰিম তাত আমাৰ ডিভাইসত ৰেড চিন আহি গৈছে তাত আমি ফিংগাৰপ্ৰিন্ট মাৰিবলৈ শো কৰি আছে ফিংগাৰপ্ৰিন্ট মাৰি দিছো
কিবা কাৰণত মোৰ ফিংগাৰপ্ৰিণ্টটো ফেইল দেখুৱাইছে আমি আকৌ মাৰিম ফেইল হয় কাৰোবাৰ আমাৰ ফিংগাৰখিনি যেতিয়া নিমিলে আদাৰ বায়োমেট্ৰিকৰ লগত তেতিয়ালৈ অসুবিধা হয় আমি কৰিব লগা হৈছে এতিয়া আমাৰ ওপেন হৈছে CSC আমি এতিয়া আমি লগইন কৰিম এতিয়া পুনৰাই আমাৰ ৰেজিষ্টাৰ প্ৰথমত ৰেজিষ্টাৰ কৰা হৈছিল এতিয়া ৰেজিষ্টাৰ আছে এতিয়া আমি ওপেন কৰি আছো ওপেন কৰা 3 OTP লগা হ'ব হেতু আমি ভেৰিফাই কৰিম এতিয়া পেজটো খুল গাইছে ইয়াত মোৰ ব্যালেন্সখিনি গুটেইখিনি বস্তু ফ্ৰন্ট পেজ আইছিল আমি প্ৰথমত ব্যালেন্স চেক কৰিম আমাৰ পাসবুক যাম পাসবুকত গৈ লেজাৰত চেক কৰিম লেজাৰত গৈ এইখিনি আমাৰ টোটাল যিমানখিনি ট্ৰানজেকচন আছে সেইখিনি তাৰ পিছত আমি পে আউটত গলে কি আছে না আছে এইখিনি পে আউট এতিয়ালৈকে কৰা নাই সেই কাৰণ খালি দেখুৱাইছে উইথড্ৰল বেলেন্সত গলেও খালি হৈছিল এতিয়া আমি বেক কৰি আহো তাৰ পিছত আমাৰ মিনি ষ্টেটমেন্ট উইথড্ৰল আছে কেম্পেইনিং আছে বেলেন্স ইনকুৱাৰি আছে মিনি ষ্টেটমেন্ট আছে আমি যদি কাৰোবাৰ মিনি ষ্টেটমেন্ট যদি আমি কাৰোবাৰ বেংকৰ পৰা পইচা উঠাইছো তেতিয়ালে মিনি ষ্টেটমেন্ট লবলৈ হলে কি কৰিম প্ৰথমে কোনটো বেংকৰ একাউন্ট আছে সেইটো বেংকত মোৰ আদাৰ সেডিং মাত্ৰ এয়াৰটেল পেমেন্ট বেংকৰ একাউন্ট এটা আছে বাকিখিনিত আদাৰ লিংক কৰাব পৰা নাই মোৰ এয়াৰটেল পেমেন্টটো মাৰিছো মোৰ কাস্টমাৰ আদাৰ নাম্বাৰটো কাস্টমাৰ কি কৰিব লাগিব কাস্টমাৰ আদাৰ নম্বৰটো দিব লাগিব ইয়াত কাস্টমাৰৰ আধাৰ নম্বৰ যাৰ যেটো আছে যেনেকে আছে আধাৰ নম্বৰ আমি ক্লিক কৰিম তাৰ পিছত আমি ইয়াত লম ইয়াৰ পিছৰ পৰা ইয়াত যেটো স্ক্ৰিনত গ্ৰীন চিন হৈ আছিল তাত আমি টাচ কৰিলে বায়োমেট্ৰিক স্ক্যান কৰাবলৈ আহিব তাত আমি স্ক্যান কৰাৰ লগে লগে ফিংগাৰপ্ৰিন্ট মাৰিবলৈ দিব এসক মিনি ষ্টেটমেন্ট শো কৰি দিছে মোৰ একাউন্টৰ গুটেইখিনি ষ্টেটমেন্ট ইয়াত দি দিছে সেয়া হৈছে আমাৰ মিনি ষ্টেটমেন্ট লোৱাৰ প্ৰসেস এতিয়া আমি আকৌ বেক কৰি যাম এতিয়া যদি আমি ব্যালেন্স চাব বিচৰা হয় চাব যাম তেতিয়ালে আমি ব্যালেন্স ইনকুৱাৰি কেতল আছিল তেনেকৈ আকৌ বেংক সিলেক্ট কৰিম কোনটো বেংকৰ লগত আদাৰ সেডিং হৈ আছে সেই বেংকৰ ইয়াত সব বেংকৰ নাম আছে যেটো হয় সেয়া বেংকটো দিব মোৰ একমাত্ৰ সেইটো পেমেন্ট বেংকৰ কাৰণে দেখুৱাই আছো বেলেগখিনি মোৰ যেহেতু নাই যেলৈকে সেইটো আধাৰ নম্বৰ বা BID নম্বৰটো মাৰিব লাগিব তা আধাৰ নম্বৰটো মাৰি আছো ইয়াত স্ক্যান কৰি দিব ইয়াত আমি ইয়াৰ বেলেন্সখিনি চেক কৰিব পাৰিছো ইয়াত গুটেইখিনি চাব লাষ্টত এমাউন্টটো দিয়েই আছে এতিয়া আমি আকৌ বেক কৰি যাম যদি কাৰোবাৰ পইচা উইথড্ৰল কৰিব লাগিছে উইথড্ৰলত যাম উইথড্ৰলত গৈ কি কৰিম বেক কৰিম উইথড্ৰলত গৈ আকৌ বেংক সিলেক্ট কৰিছো বেলেন্স সিলেক্ট হৈছিল কাস্টমাৰ আধাৰ নম্বৰ যেটো আধাৰ নম্বৰ আছিল সেইটো ইয়াত এমাউন্ট আমি মিনিমাম 100 টকা তুলিব পাৰিম ইয়াৰ ওপৰত যিমান পাৰো কিন্তু 100 তলত আমি কোনো ধৰণৰ ট্ৰানজেকচন কৰিব নোৱাৰো উইথড্ৰল কৰিব নোৱাৰো সেই কাৰণে মই 100 টকা এটা মাৰি দিছো মাৰি ইয়াত ক্লিক কৰিব লাগিব ইয়াত স্ক্যান চাৰ্জ কৰিম মোৰ হেৰিটো মিস্টেক হৈ আছিল এতিয়া আধাৰ নম্বৰটো এতিয়া সব মোৰটো টেকনিক্যাল হেৰি দেখাইছিল ডিনাইড ট্ৰানজেকচন হেজ ফেইলড ইয়াত ব্যালেন্স কম টকাৰ কাৰণে এটো ফেইল হৈছে যদি ব্যালেন্স হলে হয় তেতিয়ালে আমাৰটো উইথড্ৰল 100% হৈ গলে হয় সাকসেস হলে হয় ব্যালেন্স কম আছিল মই 100 টকা মাৰিছো সেইটো কাৰণে হোৱা নাই হেতু জাস্ট দেখুৱাৰ কাৰণে তাৰ পিছত আমি যিখিনি উইথড্ৰল কৰিম সেইখিনি আমাৰ কোড যাব আমাৰ ওয়ালেটত সোমাইছে ওয়ালেটৰ পৰা আমি কেনে কইনিম সেইটো
আমাৰ সমস্যা হ'ব তেতিয়া ৱালেটৰ পৰা আমি যেতিয়াকৈ আমি ট্ৰেনজেকশ্যন কৰি পইচা উইড্ৰল কৰিম তাত সোমাই যাব আমি ৱালেটৰ পৰা যিহেতু আমাৰ সেটেলমেন্ট একাউণ্ট নিব লাগিব যিটো আমাৰ ডিজিপেৰ লগত CSCৰ লগত আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে একাউণ্ট নাম্বাৰ যিটো তাতেই হ'ব ৰেজিষ্টাৰ তাতে হ'ব এতিয়া আমি তাত গৈ কি কৰিম পে আউট মাৰিম যদি আমি এই পাসবুকত যোৱাৰ পিছতে আমি কি কৰিম উইড্ৰল এতিয়া যেহেতু আমাৰ ৱালেটত পইচাখিনি আহি গৈছে তাৰ বেলেগৰ একাউণ্টৰ পৰা আমি উইড্ৰল কৰিছোঁ তেতিয়াহ'লে আমাৰ ৱালেটত শ্ব' কৰিব এতিয়া আমি ৱালেটৰ পৰা কেনেকৈ আমাৰ সেটেলমেন্ট কৰিম তাত আমি প্ৰথমত এই যিটো থ্ৰী ডট আছে তাত মাৰিম তাত গৈ আমাৰ পে আউট যিটো অপশ্যন আছে তাত ক্লিক কৰিম তেতিয়াহ'লে মোৰ নিজৰ CSC আইডিটো নাম্বাৰ মাৰিব লাগিব CSC আইডি মাৰিব কিমান টকা উইড্ৰল কৰিব সেই পইচাখিনি মাৰি দিব 1000 কৰে 500 কৰে আৰু যিমান কৰে আৰু NFT কৰিব নে IMPS হ'ব NFT হ'লে অলপ স্পীড হয় আৰু IMPS হ'লে দুইটাই আপোনালোকে যেটো কৰিব কোনো অসুবিধা নাই কৰিব পাৰিব ইয়াত NFT কোনো চাৰ্জ দিয়া নাই ইয়াত ক্লিক কৰিব বায়োমেট্ৰিক মাৰি দিব সাকসেসফুলি লৈ আছিল বায়োমেট্ৰিক প্ৰসেস দেখুৱাই আছিল এইটো পে আউট ফেল দেখুৱাইছে কিন্তু আপোনালোকৰটো পে আউট ফেল হোৱাৰ কাৰণ কি আছে যে মিনিমাম বেলেন্স থাকিব লগা হয় মই যেটো মাৰিছো মোৰ মিনিমাম বেলেন্স কম হৈ আছে সেইটো কাৰণে আপোনালোকে যেনেকৈ মাৰিব যদি আপোনালোকে 5000 তোলে 1000 মাৰিলে আপোনাৰ 100% সাকসেসফুলি দিব মানে মিনিমাম 100 টকা এটা আপোনাৰ ডিজিপে ৱালেটত থাকিব লাগিব তেতিয়ালে আপোনাৰ সাকসেস হৈ যাব তেনেকা সিস্টেম আপোনাৰ মেইন একাউণ্ট যাব আজিৰে ইমানখিনি আছিল ধন্যবাদ